এটা গুৰুত্বপূৰ্ণ সাবজেক্টৰ ওপৰত এই ভিডিঅ'টো বনোৱা হৈছে। এই ভিডিঅ'টোত কোৱা হ'ব কেনেকৈ আপোনালোকে মাইক্ৰ' ফাইনেন্সৰ কিস্তি অনলাইন যোগেৰে পে'মেণ্ট কৰিব পাৰিব বা অনলাইন যোগেৰে নিজৰ মোবাইলেৰে কেনেকৈ আপুনি যিকোনো মাইক্ৰ' ফাইনেন্সৰ EMI আপোনালোকে পে'মেণ্ট কৰিব পাৰিব বা কিস্তি দিব পাৰিব। যিহেতু ডিজিটেল যুগ, চ' আজিৰ তাৰিখত মই আপোনালোকক জনাম যে মাইক্ৰ' ফাইনেন্সৰ কিস্তি কেনেকৈ আপোনালোকে অনলাইন মোবাইলেৰে দিব পাৰে। চ' ইয়াৰ বাবে মই আপোনালোকক চাৰিটা প্ৰচেছ দেখাম। চ' বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতেই আপোনালোকে যেতিয়া ভাবিব যে কিস্তিটো মই পে'মেণ্ট কৰিম, চ' তাৰ কাৰণে আপোনালোকে প্ৰথমতে জানিব লাগিব যিকোনো মাইক্ৰ' ফাইনেন্স কোম্পানীটোৰ আপোনাৰ নামত থকা লোন ID অৰ্থাৎ লোন একাউণ্ট নাম্বাৰটো। ধৰি ল'ব আপোনাৰ প্ৰথমতে আপোনালোকে ডিজিটেল অৰ্থাৎ অনলাইন পে' কৰিব গ'লে পোনপ্ৰথমে আপুনি জানি ল'ব লাগিব যিটো কোম্পানী বা যিটো বিত্তীয় প্ৰতিষ্ঠানৰ বা মাইক্ৰ' ফাইনেন্সৰ আপোনাৰ ঋণ লোৱা আছে, সেই ঋণ লোৱা কোম্পানীটোৰ আপোনালোকৰ গ্ৰুপটোৰ যিজনী বাইদেউৰ কিস্তি পে'মেণ্ট কৰে, সেই বাইদেউজনীৰ যিটো লোন ID সেই বা লোন একাউণ্ট নাম্বাৰ, সেই একাউণ্ট নাম্বাৰটো অৰ্থাৎ লোন IDটো আপুনি জানি ল'ব লাগিব। এই লোন IDটো আপোনালোকৰ যিটো ফিল্ড অফিচাৰ বা আপোনালোকৰ যিজন কালেকশ্যন কৰিব আহে তেখেতৰ পৰাও আপোনালোকে ল'ব পাৰিব। চ' লোন IDটো যেতিয়া ল'ব, তাৰপিছত আপোনালোকৰ প্ৰথম প্ৰচেছটো মই দিছোঁ সকলোৱে ব্যৱহৃত বা সকলোৱে জ্ঞাত গুগল পে'। চ' আপোনালোকে গুগল পে'টো ওলাই ল'ব লাগিব। যেতিয়া আপুনি গুগল পে'টো ওলাব, গুগল পে'টো ওলোৱাৰ পিছত আপোনাৰ এখন এনেকুৱা ইণ্টাৰফেচ খোল খাব। চ' গুগল পে' ওলোৱাৰ পিছত যেতিয়া এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব, তাৰপিছত আপোনালোকে যাব লাগিব নিউ পে'মেণ্ট অপশ্যনত। বিল পে'মেণ্ট যিটো অপশ্যন আছে, বিল পে'মেণ্ট অপশ্যনটোত আপোনালোকে যাব লাগিব। তাৰপিছত স্ক্ৰল ডাউন কৰি পিনে তলত আপোনালোকৰ ভিউ অল আছে, ভিউ অলত আপোনালোকে ক্লিক কৰিব লাগিব। যেতিয়া আপোনালোকে ভিউ অলত ক্লিক কৰিব, লাষ্ট টাইম আপোনালোকে দেখা পাব ফাইনেন্স এণ্ড টেক্স নামৰ এটা উইণ্ড' খোল খাইছে আৰু তাতে আপোনালোকৰ লিখা আছে লোন EMI পে'মেণ্ট। ধৰি লওক বৰ্তমান মই আপোনালোকৰ পে'মেণ্ট কৰিব লৈছোঁ অন্নপূৰ্ণা মাইক্ৰ' ফাইনেন্সৰ কিস্তি। চ' অন্নপূৰ্ণা মাইক্ৰ' ফাইনেন্সৰ কিস্তি কৰিবৰ কাৰণে অন্নপূৰ্ণা ফাইনেন্স MFI বুলি য'ত লিখা আছে তাতে আপুনি টাচ কৰি ল'ব। টাচ কৰাৰ পিছত আপোনালোকে কি কৰিব লাগিব, চাওক মই আগতে পে'মেণ্ট কৰিছোঁ সেইকাৰণে পে'মেণ্ট হিষ্টৰীবিলাক দেখুৱাইছে। চ' নেক্সট আপোনালোকে কি কৰিব লাগিব, লিংক একাউণ্ট অৰ্থাৎ আপোনাৰ যেতিয়া লোন নতুনকৈ পে'মেণ্ট কৰিব, আপোনালোকৰ লিংক একাউণ্ট বুলি এটা ইণ্টাৰফেচ খোল খাব। চ' আপোনালোকে লিংক একাউণ্টত ক্লিক কৰিব। ইয়াতে দেখা পাইছে লোন একাউণ্ট নাম্বাৰ, অৰ্থাৎ যিজন ফিল্ড ক্ৰেডিট অফিচাৰে আপোনালোকক লোন একাউণ্ট নাম্বাৰটো দিব, সেই লোন একাউণ্টটো আপোনালোকে ইয়াতে টাইপ কৰিব লাগিব। ধৰি লওক মই উদাহৰণৰ কাৰণে এটা আপোনালোকৰ লোন ID ইয়াতে টাইপ কৰি দিছোঁ। চাব মই ইয়াতে টাইপ কৰিছোঁ 1146। তাৰপিছত আপোনালোকে লিংক একাউণ্ট বুলি মাৰি দিয়ক। চ' নেক্সট আপোনালোকে দেখা পাব যেতিয়া নেকি লিংক একাউণ্ট বুলি মাৰি দিব, যদি বাইদেউজনীৰ লোন আছে, চাওক ইয়াতে আপোনালোকৰ গোটেইখিনি ডিটেইলছ দেখা যাব। ৰুমি দাস, লোন একাউণ্ট নাম্বাৰ ইমান, গোটেইখিনি ডেটা আছে। তাৰপিছত আপোনালোকে কি কৰিব লাগিব, লিংক একাউণ্টত ক্লিক কৰিব লাগিব। নেক্সট আপোনালোকে লিংক একাউণ্টত ক্লিক কৰাৰ লগে লগে কি হ'ব, বাইদেউৰ একাউণ্টটো আপোনালোকৰ লিংক হৈ যাব। ইয়াতে দেখা পাইছে আপোনালোকৰ বাইদেউজনীৰ কিস্তি আহিছে 2600 টকা। চ' তেখেতে এতিয়ালৈকে কি কৰিছে, বিলটো পে'মেণ্ট কৰা নাই। চ' সেইকাৰণে নট পেইড অন গুগল পে' লিখিছে। চ' ইয়াতে আপুনি পে' বিলত ক্লিক কৰিব লাগিব, তেতিয়া আপোনালোকে 2600 টকাটো ইয়াতে আহিব। চ' এইবাৰ মই আপোনালোকক দেখুৱাব ওলাইছোঁ ফোনপে' এপ্লিকেশ্যনেৰে কেনেকৈ আপোনালোকে মাইক্ৰ' ফাইনেন্সৰ কিস্তি দিব পাৰিব। তাৰ কাৰণে আপোনালোকে টাচ কৰিব লাগিব ফোনপে' এপ্লিকেশ্যনটোত। যেতিয়া আপুনি ফোনপে' এপ্লিকেশ্যনটো খুলিব, চ' ইয়াতো বিভিন্ন ধৰণৰ ইণ্টাৰফেচ আহিব। একেবাৰে ওপৰতে আপোনাৰ জিলিকি থাকিব ৰিচাৰ্জ এণ্ড বিলছ, যেনেকৈ আমি ইলেক্ট্ৰিচিটি বিল বা মোবাইল ৰিচাৰ্জ, TV ৰিচাৰ্জ কৰোঁ, তাৰ তলতে আপোনালোকৰ লিখা থাকিব যে লোন ৰিপে'মেণ্ট। যদি আপোনালোকে দেখা পাইছে বুক এ চিলিণ্ডাৰৰ লেফ্ট ছাইডত লোন ৰিপে'মেণ্ট বোলা অপশ্যন এটা আছে, তাতে আপোনালোকে ক্লিক কৰিব লাগিব। তাৰপিছত ইয়াতে আহিছে বিভিন্ন ধৰণৰ কোম্পানীৰ নাম। ইয়াতে দেখিছে আপোনালোকৰ উজ্জীৱন স্মল ফাইনেন্স বেংক বা আপোনালোকৰ এয়ন ক্ৰেডিট বা অন্নপূৰ্ণা ফাইনেন্স, বিভিন্ন ধৰণৰ ফাইনেন্স কোম্পানীৰ ইয়াতে নাম ধৰিব। চাব আপোনালোকে যদি মাইক্ৰ' ফাইনেন্সত কিস্তি দিয়ে, তেতিয়াহ'লে আপোনালোকে অন্নপূৰ্ণা ফাইনেন্স প্ৰাইভেট লিমিটেডৰ ওচৰত MFI বুলি লিখা আছে, তাত আপোনালোকে ক্লিক কৰিব। যদি পাৰ্চনেল লোন বিভাগত আপোনালোকে কিস্তি দিয়ে, তেতিয়াহ'লে MSME যিটো তলৰ হয় সেইটোত আপোনালোকে টাচ কৰিব। অন্নপূৰ্ণা ফাইনেন্স প্ৰাইভেট লিমিটেডত যেতিয়া টাচ কৰিব, ইয়াতো সেই একেই আপোনালোকৰ লোন একাউণ্ট নাম্বাৰ বিচাৰিব। যিজনী বাইদেউ মই তাতে আপোনালোকক দেখুৱাইছিলোঁ যে কেনেকৈ কিস্তি দিয়ে, চ' একেজনী বাইদেউৰে মই ইয়াতেও আপোনালোকৰ নাম্বাৰটো মাৰি দেখুৱাইছোঁ।
তাৰপিছত কনফাৰ্ম মাৰি দিব যেতিয়া আপুনি কনফাৰ্ম মাৰিব যদি তেখেতৰ লোন আছে ইয়াতে আপোনালোকৰ দেখা যাব উইণ্ডোত যে তেখেতৰ কিমান আছে চাওক নাম আহি গৈছে পদুমী পাঠক অৰ্থাৎ মই পদুমী পাঠকৰটো চালোৱে এবাৰ এজন বেলেগৰ দেখালো আৰু এজনী বেলেগৰ দেখালো পদুমী পাঠক তাৰপিছত আপোনালোকে যিটো একাউণ্টছ আপোনালোকৰ ফোন পেৰ লগত জড়িত আছে সেইটোৰ পৰা আপোনালোকে আপোনাৰ কিস্তিটো দিব পাৰে তলত আপোনাৰ অপচন আছে পে বা ইয়াতে 26তো আপোনালোকে 26ই দিব পাৰিব ফোন পেৰ পৰা আপোনালোকে যদি দিয়ে তাৰপিছত পে মাৰিব পে মৰাৰ পিছত আপোনাৰ আগৰ দৰে সেই ইউপিআই পিন ইণ্টাৰফেচখন আহিব ইয়াতে আপুনি ইউপিআই পিন মাৰি ৰাইট সাইড ক্লিক কৰাৰ লগে লগে আপোনালোকৰ কিস্তিটো দিয়া যাব এপছটো আপোনালোকে খুলি ল'ব লাগিব সো মই আপোনালোকৰ পাঁচ কোডেৰে এপছটো খুলি ললো নেক্সট আপোনালোকে কি কৰিব লাগিব ইয়াতে আপোনালোকে দেখা পাইছে যে সেন্ড স্ক্যান এনেকুৱা অপচন আছে সো আপোনালোকে কি কৰিব লাগিব সেন্ডত ক্লিক কৰিব লাগিব যেতিয়া আপোনালোকে সেন্ডত ক্লিক কৰিব সো ইয়াতে বিভিন্ন ধৰণৰ অপচন আহিব যদি আপোনালোকে একাউণ্টছত দিয়ে সো একাউণ্টছেৰে দিব পাৰিব তো নেক্সট আপোনালোকে কি কৰিব লাগিব পে বিলছ অৰ্থাৎ এপ্ৰুভ টু পেৰ কাষত আছে পে বিল তাতে আপোনালোকে ক্লিক কৰিব লাগিব যেতিয়া পে বিলছত ক্লিক কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত দেখিব লোন ৰিপেমেন্ট বুলি এটা আপোনালোকৰ অপচন আহিব এই লোন ৰিপেমেন্ট আপোনালোকে ক্লিক কৰিব ইয়াতো ঠিক আগৰ দৰে গোটেই ফাইনেন্স কোম্পানী বিলাকৰ নাম আহিব যিবোৰ লিগেল কোম্পানী হয় যৰ পৰা আপোনালোকে ঋণ ল'ব পাৰে ক্ৰেডিট বি এটা লোন কোম্পানী হয় ক্ৰেডিট বিৰ পৰা আপোনালোকে লোন ল'ব পাৰে সো ক্ৰেডিট বি এটা এনেকুৱা কোম্পানী হয় ক্ৰেডিট বিৰ পৰা লোন ল'লে আপোনালোকৰ এই লকডাউনৰ সময়ত আপোনালোকে ঘৰতে বহি ঋণ ল'ব পাৰিব সো আপোনালোকে ক্ৰেডিট বি এপ্লিকেশনৰ পৰাও আপোনালোকে ডিজিটেল ভাৱে লোন ল'ব পাৰে মাত্ৰ 5 মিনিটত আপোনালোকে লোন এপ্ৰুভ হৈ যাব সো মই আপোনালোকে অন্নপূৰ্ণা ফাইনেন্স প্ৰাইভেট লিমিটেড এমএফআই ইয়াতে ক্লিক কৰিব লাগিব ইয়াতে আপোনালোকৰ আগৰ দৰে লোন একাউণ্ট নাম্বাৰ এটা মাৰিব লাগিব সাপোজ মই ইয়াতে এটা লোন একাউণ্টছ মাৰিছো তাৰপিছত আপোনালোকে গেট বিল ডিটেইলছত ক্লিক কৰিব আকৌ সেই নতুন ইন্টাৰফেস আহি যাব যিজনী বাইদেউৰ কিস্তি দিব ইয়াতে আপোনাৰ আহিছে বাইদেউজনীৰ নাম ইয়াতে এমাউন্ট ইয়াতে আপোনাৰ যেটো একাউণ্টৰ পৰা পইচা কাটিব ইয়াতে আপোনাৰ ৰিমাৰ্কস বুলি আহিছে অপচনেলত আপোনালোকে লিখিবও পাৰে যে ধৰি লওক যিজনী বাইদেউৰ ধৰি লওক আপুনি কিস্তি দিছে যে অমুক কিবা লিখিব পাৰে আৰু তাৰপিছত ইয়াতে যেটো কিস্তিটো আছে কিস্তিৰ পৰিমাণটো ইয়াতে 2341 আছে বা আপোনাৰ হাতত 2341 নাই আপুনি 1000 টকা এটা দিব বিচাৰিছে সো 1000 দি পিনে ইয়াতে আপোনালোকে যিকোনো বা কেশ ডিপোজিট বা এনেকুৱা কিবা এটা লিখিব পাৰে যি আপোনালোকে লিখিব পাৰে তাৰপিছত আপোনালোকে পেড কি কৰিব লাগিব পেড কৰাৰ পিছত আকৌ ইন্টাৰফেস এখন আহিব ইউপিআই পিন সো ইউপিআই পিন মাৰাৰ পিছত আপোনালোকৰ এটো পেমেন্টটো সাকসেসফুল বিৰাট সহজ পদ্ধতি হয় চাওক দেশ যেহেতু ডিজিটেলৰ ফালে আগবাঢ়িছে আমি কিয় পিছ পৰি থাকো আহক আমি সকলোৱে একেলগে ডিজিটেল পেমেন্ট কৰো ঘৰতে থাকো সুৰক্ষিত থাকো ধন্যবাদ জয় অসম